নন্দীবেল মহাৰাজ শ্লাতমুনিৰ বহু তপস্যাৰ ফলত মহাদেৱ সন্তুষ্ট হৈ শ্লাতমুনিক বৰদান হিচাপে দিয়া সন্তানটিয়ে হ'ল নন্দীবেল মহাৰাজ। এই নন্দীবেল মহাৰাজ মহাদেৱৰে এটা অংশ। এই ভাগ এভাগ বহু পৌৰাণিক জাগ্ৰত শিৱলিংগ। এই শিৱলিংগ ভাগ কেনেকৈ কেতিয়া এই স্থান পাইছিলহি ইয়াৰ কোনো সঠিক প্ৰমাণ পোৱা নাযায় যদিও এই শিৱলিংগ ভাগ বহু বছৰ আগৰ পৰাই এনেদৰেই পূজা অৰ্চনা চলি আহি আছে। যোনেই যেনেকৈ মনত যি ভাবি তেওঁৰ চৰণলৈ আহি সেৱা জনাইছে সকলোৰে মনৰ আশা পূৰণ হৈছে। কথাতে কয় নহয়, বিশ্বাসী মিলয় হৰি, শুদ্ধ মনেৰে আহিলে সকলোবোৰেই সম্ভৱ হয়। মন্দিৰ ভাগৰ চৌপাশটো খুবেই ধুনীয়া আৰু এই মন্দিৰ ভাগৰ বাহিৰত এনেদৰেই প্ৰতিমাবোৰ খুব সুন্দৰকৈ বনাই থোৱা আছে। দেখিলেই দেহ মন প্ৰাণ ভৰি পৰা। এই থান ভাগলৈ অহাৰ লগে লগে আপোনালোকৰ মনটো এনে লাগিব যেন ক'ৰবাত অকণমান শান্তি বিচাৰি পাইছোঁ। সেয়াই হ'ল মহাদেৱৰ চৰণ, এই শিৱস্থান। কেতিয়াবা আপোনালোক আহি অকণমান মনৰ কথা পাতিবলৈ আৰু কথা পাতি পাতি এনেদৰেই বাহিৰৰ সেউজীয়া পৰিৱেশৰ লগত অকণ বিলীন হৈ যাবলৈ মন নাযায় জানো? আৰু আপোনালোকৰ মনটো এনে লাগিব যেন মহাদেৱৰ কাষতেই আপোনালোক আছে। বাহিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া, কৈ শেষ কৰিব নোৱাৰি। এই শিৱলিংগ ভাগো বাহিৰত ইমান ধুনীয়াকৈ বনাই ৰাখিছে আৰু এই গছজোপাতেই সকলোৰে মনৰ আশা পূৰণ হ'বৰ বাবে এনেদৰেই ফিটা বান্ধি ৰাখে। খুব ধুনীয়া এটা মনোমোহা পৰিৱেশ। এই পৰিৱেশত থকাৰ লগে লগে আপোনাৰ আৰু কোনো কাৰণত বেলেগ কথা মনলৈ নাহে, কেৱল মহাদেৱৰ চৰণত থকা যেনেই অনুভৱ হ'ব। এই বহা ঠাইকণতে আজি বহু বছৰে বহুজনে ইয়াতে বহি লৈ ঈশ্বৰৰ লগত মনৰ কথা পাতিছিলে। সৰুৰে পৰা দেখি অহা এই মহাদেৱৰ থানখন বহুতেই পৰিৱৰ্তন হ'ল আৰু বহুতেই যেন কিবা কিবি সলনি হৈ গ'ল এই মহাদেৱৰ থান ভাগত। আপোনালোকে সময় পালে এবাৰ আহিব এই মহাদেৱৰ কাষলৈ। মনৰ আশা পূৰণ হ'ব আৰু মনটো বহুতেই শান্তি যেন অনুভৱ হ'ব। এতিয়া বলক অকণমান সেই বিশেষ মানুহজনৰ লগত অকণমান কথা পাতোঁ আৰু এই থানৰ বিষয়ে অকণমান কিছু কথা নজনা কথা জানিবলৈ চেষ্টা কৰোঁ। কল দিয়ে, পিঠা দিয়ে, এনেকৈ দিয়ে। তাৰপিছত মানুহ চিকাৰ কৰিবলৈ আহেতো এই বকলা জাৰ্ণিত। এই চিকাৰ কৰিবলৈ আহোঁতে তেতিয়া দেখে যে এতিয়া কিয় দিয়ে এইটো এটা হাতী দণ্ডি আছেতো, এইফালৰ পৰা আহে কন্দলিখনৰ পৰা আহি এই হাতী দণ্ডিত হেৰি কৰে। এই হাতী দণ্ডি তেতিয়া মানুহবিলাকে দেখিব এইটো শিৱলিংগত আছে। সেই শিৱলিংগত হৈ এতিয়া মানে সৰুকৈ দি পেলাই ধৰি লওক মানুহে গছপাত কিবা এটা ফুলপাত দি পেলাই ধৰি লওক মানুহে চিকাৰ কৰিবলৈ গ'লে ছাকচেছ হয়। তেতিয়াৰ পৰা মানুহে জনাজাত হৈছে। এনেকুৱা ধৰক 1685 গদাধৰ সিংহই আহি পেলাই ইয়াত এইটো জানি পেলাই ইয়াত আহি পেলাই এখন মানে ধৰি লওক স্থাপন কৰিছে। সৰুকৈ আগৰ দিনৰ ইটা দি পেলাই বনাইছিল, সৰুকৈ ঘৰ এটা বনাই থৈ গ'ল। তাৰপিছত এতিয়া মানে ধৰি লওক আৰু পিছত পৰ্যায়ক্ৰমে এনেকুৱা হৈছেগৈ আৰু এতিয়া ইয়াত আহি মানুহে ধৰি লওক কিবা এটা বিশ্বাস পাইছে। কাৰোবাৰ ধৰি লওক বা ল'ৰা ছোৱালী প্ৰতিসন্তানী নাথাকিলে প্ৰতিসন্তানী নিজে হৈছে, কাৰোবাৰ মানে চাকৰি নহ'লে চাকৰি, তেওঁৰ ওচৰত হেৰি কৰি পেলাই কৰি মানুহে ফল পাইছে। ইয়াত ধৰি লওক অসমৰ পৰাই ধৰি লওক ডিব্ৰুগড়, নাহৰকটীয়া বা এইফালে ধৰি লওক তোমাৰ এই যে আমাৰ মহাপুৰুষ শংকৰদেৱৰ আছে যে সেইফালে এই বৰপেটা মানুহ আহিছে, মঙলদৈ মানুহ আহে, আহি কিবা এটা পাই পেলাইহে আহিছে, ফল পাইছে আহিছে। এবাৰ আহি পেলাই যদি কিবা এটা ফল পাইছে আকৌ নেক্সট আকৌ দুবাৰ আহিছে। এতিয়া ধৰি লওক মিৰ্জাৰ পৰা আহিছে, ডাক্তৰনীয়ে যাওক, সিহঁতৰ ল'ৰা ছোৱালী নাছিল, এতিয়া ধৰি লওক সিহঁতৰ ল'ৰা ছোৱালী হৈছে, আকৌ আহি পেলাই ইয়াত তেওঁলোকে আকৌ আহি পেলাই হেৰি কৰিছেহি। সেই তেনেকুৱা এখন জাগ্ৰত থান। জাগ্ৰত থান আগতকৈ বহুত পৰিৱৰ্তন হ'ল। যেনে কৰি আছোঁ
এতিয়া ধৰি লওক আগত এইটো মই জগমণি মই বনাই দিছোঁ হয় হয় এইটো জগমণিটো মই বনাই এইটো নামঘৰটো মই বনাই দিছোঁ হয় হয় নামঘৰটো মই বনাই দিছোঁ এইটো এই আজিকালি চৰকাৰী আঁচনিত এই সিফাৰটো বনাই সেইটো মই লাগি থাকি পেলাই সেইটো মই আনিছোঁ এই ডাঙৰটো কমিউনিটি হলটো এনেকৈ লৈ আহিছোঁ আৰু ইয়াত আমাৰ মানে MLA একো দিয়া নাই দেই আপোনালোকৰ প্ৰচেষ্টাত কিমান দিনৰ পৰা চলি আছে আমাৰ প্ৰচেষ্টাত ধৰি লওক মোৰ দেউতাৰ প্ৰচেষ্টাত ধৰি লওক মানে এই ধৰি লওক কোনো মানে 100 বছৰ ধৰি লোৱা মোৰ দেউতাৰ প্ৰচেষ্টাত কাৰণ দেউতা মই 40 বছৰ হৈ গৈছে আপোনাৰ দেউতাৰ নাম কি হৈছিলে হৰকান্ত বঠু কাৰণ দেউতাৰ দিনত তাৰপিছতে মই হেৰি কৰি আছোঁ মই মানে ধৰি লওক মই চাকৰি কৰি আছিলোঁতো ৰিটায়াৰ হ'লোঁ ৰিটায়াৰ হোৱাৰ পিছত মই এতিয়া মই 16 বছৰ হৈছে ৰিটায়াৰ হোৱা এই 16 বছৰৰ পিছত মই যিটো অলপ পইচা পাইছোঁ তাৰে সৈতে এই নামঘৰত এই টিনটো লগাই দিছোঁ বা সেইফালে এই জগমূৰ্তিটো বনাইছোঁ ভিতৰত এই ভিতৰৰ মন্দিৰটোও বনাইছোঁ ভিতৰত এটা মন্দিৰ বনাইছোঁ যে সেইটো মই বনাইছোঁ এই ওপৰৰ এইটো ঘৰটো আছে এইটো 62 চনত দেউতাই বনাইছিল তাৰপিছত আৰু মানে মই বোলো নহয় এইটো টিনটো ভাগি যাব পাৰে সেইকাৰণে পকাৰে তলত বনাই দিছোঁ আপোনালোকৰ তত্বাৱধানতে এতিয়া বৰ্তমান চলি আছে তত্বাৱধানতে চলি আছে চলাই আছোঁ আৰু ধন্যবাদ আৰু কি কৰিব পাৰোঁ ক'ব নোৱাৰোঁ হয় হয় চাম আৰু যত্ন কৰি হয় হয় এইটো ঘৰত কেনেকুৱা পালে কমিউনিটি ভাল লাগিছে এইটো হোৱাৰ কাৰণে বহুত ভাল লাগিছে অকণমান কৈছে দেই বোলে ধুনীয়া কাম এটা কৰিলে দেই বহুত ভাল লাগিছে এইটো হোৱাৰ কাৰণে অলপ সহায় কৰিলে সেইটো ভাল লাগিলে তাকে দিন কয় আৰু তাকে মনটো মিলিব লাগিবতো ঠিক আছে ধুনীয়া লাগে তুমি কেনেকুৱা দেখিছা বাৰু ভাল লাগিছে এইখন তুলি ল'লোঁ এখন তুলি ল'লোঁ মই বনাই দিছোঁ হয় হয় এজন ইঞ্জিনিয়াৰ দিছে হেৰিয়াত থাকে ধৰি লওক এইটো আৰবত থাকে লিংগভাগ এই লিংগভাগ হেৰিয়াৰ পৰা আনিছে এই গোদাবৰী নৰ্মদাৰ পৰা আনিছে পৰা আনি পেলাই তেওঁ মানে মনৰ কামনা আছিল কামনাটো সিদ্ধি হোৱাৰ কাৰণে তেওঁক ইয়াত বহুৱাই দিছে যজ্ঞ হয়তো আমি ইয়াতে ভালেই হ'ব এই মানুহজন ক'ৰ আছিলে বুলি ক'লে মানুহজন এই হেৰিয়াত তেওঁ মানে অৰিজিন ঘৰ গুৱাহাটীতে গুৱাহাটীৰ পৰা আহি পেলাই তেওঁ দি দিলে ইয়াত সেইখিনিৰ পৰা এখন মই বনাইছোঁ দেই জগমন্দিৰটো মই বনাইছোঁ কেনেকুৱা লাগিছে জগমন্দিৰটো বনাই ভাল লাগিছে এইজনে এই যে বনাই দিছে এইটো এইটো বনাইছে এইটো হেৰিয়ে বনাইছে এজন ডিব্ৰুগড় মানুহে বনাইছে এই ৰং চং কৰা নাই এজন ডিব্ৰুগড় মানুহে বনাইছে ৰং কৰিব সি চমুতে এইটো ৰং কৰি এইটো তোমালোকৰ গাঁৱৰ ল'ৰা এটাই বনাইছে এইটো তোমালোকৰ গাঁৱৰ ল'ৰা এটাই এইটো এই ডিব্ৰুগড় মানুহ এটাই বনাইছে ৰং কৰিবলৈ আহিব মই ঘৰটো বনাই দিম বুলি কৈছোঁ ঘৰটো অকণমান ঢাকি দিব লাগিব বাৰাণ্ডাখন বনাই দিম এই মিস্ত্ৰীজন কৰে হেৰি লখিমপুৰ মিস্ত্ৰী তেওঁ মানে আহিছিলে এই বৰদোহাত কাম কৰি আছে তাৰপিছত সেই মানুহটোৱে মানে লৈ আহি পেলাই বোলে নাই মই এইটো বনাই দিয়া ৰং কৰিলে ভাল লাগিব না ভাল নিশ্চয় ভাল লাগে ইমান হেৰিয়াত বনাইছে ন এইটো আকৌ ধৰি লওক এইটো এটা বেলেগ মানুহ আমাৰ গাঁৱৰ ছোৱালীজনে দিছে এই ভাগ চলাই আছে দিয়া চোৱাই মানে ভালকৈ বনাম আৰু গেটটো বনাম এই যদি এখেতৰ নামেই হ'ল ৰবীন্দ্ৰ বৰঠাকুৰ আমি সৰু হৈ থকা দিনৰ পৰাই দেখি আহি আছোঁ এই মহান থান ভাগত এই মহান ব্যক্তিজনেই মহাদেৱৰ শ্ৰীচৰণত এনেদৰেই সেৱা অৰ্চনা আগবঢ়াই আহি আছে বহু নজনা কথা তেওঁ আমাৰ আগত এনেদৰেই কৈ আকৌ নিজৰ ঘৰলৈ বুলি এনেদৰেই যাত্ৰা আৰম্ভ কৰিলে ভিডিঅ'টি চাই কেনে পালে জনাব যদিহে ভাল লাগিলে অকণমান আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ ধন্যবাদ।